আমি আহি থাকোঁতে মানে গৰজনী অলপ দুখ চুখ পালে নেকি ক'ৰবাত চ' আমি পানী অকণ খুৱাব লাগিছে খাওঁ আমি আহি আছিলোঁ দৌৰি আমাক মাতা দিবলৈ থেংক ইউ ভাইয়া বাই বাই চ' দেখিছে এইবিলাক চাওক এইখন হৈছে অলকানন্দা এইখন হৈছে ভাগীৰথী পূৰা তীব্ৰ গতিত আহিছে আৰু ভাগীৰথী কালাৰটো অলপ চেঞ্জ আৰু এইখন ইয়াতে উৎপত্তি হৈছে মা গংগাৰ চ' বহুত লাকি মই বহুত লাকি আপোনালোকো বহুত লাকি কাৰণ মই চাইকেল লৈ যোৰহাটৰ পৰা গাইজ কি খবৰ আমি সকলোৰে ভাল আৰু আমি কালি কোনটো লোকেশ্যনত আছে এবাৰ ভালকৈ দেখুৱাই দিছোঁ চব আগত আছে বাবা ৰাতিপুৱা আমাৰ ইমানেই ভাগ্য যে ৰাতিপুৱা ভগৱানক দৰ্শন দিবলৈ পাইছোঁ তাতকৈ আৰু সৌভাগ্য কি লাগে আৰু এইভাগ মন্দিৰক চাবলৈ বহুত দূৰৰ পৰা মানুহ আহে এবাৰ চাওক কিমান ডাঙৰ এভাগ শিৱ মূৰ্তি আৰু আছে এয়া শিৱলিংগ চ' আমাৰ কিমান সৌভাগ্য ৰাতিপুৱা শুই উঠি আমি দৰ্শন দিছিলোঁ আৰু কালি ইয়াতে আছিলোঁ এইফালে চাওক পুৰা পাহাৰৰ মাজত আছিলোঁ আৰু আমাৰ নতুন ভাইটি যে আমাৰ নতুন দোস্ত और मतलब ये और मैं एक नया राइड का प्लान कर रहा है ये कंप्लीट हो जाए तो एक नया राइड करूँगा আপোনালোকক কৈ আছোঁ ক'ৰ হয় কি হয় মানে জল্দি ভালকৈ বনাম আৰু ভালকৈ ৰাইডটা চ' চাৰিব শেষলৈকে আৰু ইয়াৰ পৰা আছে মাত্ৰ 160 কিলোমিটাৰ কেদাৰনাথলৈ চ' বেছি দূৰ নাই আজিও পাহাৰে বগাব লাগিব আশা কৰোঁ আপোনালোকে এনেদৰে মৰম আশীৰ্বাদ কৰি থাকে আৰু ছাপৰ্টটো মেইন ত' আজিৰ পৰা ফুল জোখত ব্লগ বনাম মানে চাউণ্ডটো অলপ কমকৈ আহে আৰু ইহঁতে ৰেডি হ'ল বেগ চেগ পেকিং কৰিলে চ' যাওঁ দেৰি নকৰোঁ এণ্ড ব'লক ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ আৰু গাইজ কি ক'ম মানে যিটো নিজৰ ভাই নিচিনা লাগিল কালি আমি চিনাকি হোৱা বেছি সময় হোৱা নাই কিন্তু মানে ইমান কিবা এটা মানে মনে মিলিলে সেইকাৰণে আমি মানে এটা আনটোক এৰি যাবলৈ অকণমান বেয়া পাইছোঁ মানে উপায় নাই ই এটা লাডাখ যাব আৰু আমি যাম কেদাৰনাথ ত' ই কেদাৰনাথৰ পৰা আহিলেগৈ আৰু এতিয়া ই যাব লাডাখ ত' আমি অতি সোনকালে লগ পাম ই আমাৰ মানে বিহু যেতিয়া হ'ব মাঘ বিহুত মানে জানুৱাৰী ফাৰ্ষ্টতে ই মানে যাব আমাৰ তালৈ অসমলৈ যাব ইয়াক ভালকৈ ফুৰাম আৰু জানুৱাৰীত আমাৰ এটা প্লেন আছে সকলোকে কৈ দিছোঁ মানে ডাইৰেক্ট চিয়ৰিটি নকওঁ ইণ্টাৰনেশ্যনেল প্লেন এটা আমি মানে प्रिपरेशन কৰিছোঁ भाई और मैं मतलब इंटरनेशनल एक ट्रिप करने वाला है तो कैसा होगा भाई बता दो बहुत बढ़िया होगा क्योंकि मेरा बहुत मन है कि इंटरनेशनल करो भाई मिल गए हैं साथ में करेंगे तो बहुत ही अच्छा रहेगा बहुत अच्छा रहेगा और मैं धमाका कर देंगे ठीक है हिला कर रख देंगे सबको भाई हिला कर रख देंगे और गाइस আগৰ আছে বাবাৰ আশীৰ্বাদ লৈ আমি যাবলৈ ওলাইছোঁ কেদাৰনাথ ত' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু মৰম আশীৰ্বাদৰ মাজতে জীয়াই ৰাখে চ' ব'লক আৰু গাইছ আমি আহি আছিলোঁ এজন দৌৰি আমাক মাতা দিবলৈ থেংক ইউ ভাইয়া বাই বাই চ' দেখিছে এইবিলাকক কয় মৰম আৰু থেংক ইউ ভাইয়া থেংক ইউ চ' দৌৰি আহিছে তেওঁ আমাক মাজা দিবলৈ চ' থেংক ইউ তেওঁক আৰু চাওক আমি কিমান এটা খাতৰনাক ৰাস্তাত গৈ আছোঁ এতিয়া আৰু কালিৰ দৰে আজিও পাহাৰে যাব লাগিব চ' চাৰিব শেষলৈকে আৰু অলপমান মৰম দিব গাইছ আহি অৱশেষত আমি ফাইনেলি পাই গৈছোঁ এই দেৱপ্ৰয়াগ সংগম সকলোৱে জানেই যে দুখন নদী লগ হৈ মেলি এখন নদীৰ উৎপত্তি হৈছে আৰু সেইখন ভালকৈ দেখুৱাই চাওক এইখন হৈছে গংগা ধুনীয়া ভিউ চ' এটা আশা আছিল যে এইটো চাবৰ বাবে বহুত এটা আশা আছিল আৰু সেইকাৰণে আজি পাই গ'লো ফাইনেলি আহি চাইকেল লৈ যোৰহাটৰ পৰা নিজৰে বিশ্বাস নহয় কিন্তু এইটো সত্য আৰু সেইটোৱে আপোনালোকক যিমান পাৰোঁ ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব আৰু কি ক'ম আৰু চাওক এবাৰ চাওক কিমান ধুনীয়া এটা ভিউ মাজত আছোঁ আমি অলপ দেখুৱাই দিছোঁ চাওক এইখন হৈছে অলকানন্দা এইখন হৈছে ভাগীৰথী পূৰা তীব্ৰ গতিত আহিছে আৰু ভাগীৰথী কালাৰটো অলপ চেঞ্জ আৰু এইখন ইয়াতে উৎপত্তি হৈছে মা গংগাৰ চ' বহুত লাকি মই বহুত লাকি আপোনালোকো বহুত লাকি কাৰণ মই চাইকেল লৈ যোৰহাটৰ পৰা আহি মেলি আপোনালোকক এয়া দেখুৱাবলৈকে আহিছোঁ চ' থেংক ইউ এণ্ড গাইজ দেখো ভাই আছিলোঁ আহি মেলি এজন দাদা লগ পালোঁ দাদাজন হৈছে এজন আই বলিছে দাদাজনে কলকাতাৰ পৰা চাইকেল লৈ আহিছে কেদাৰনাথ
नहीं मैं ऑल इंडिया घर हूँ केदारनाथ से आ रहा हूँ অঁ কেদাৰনাথ से वो आ रहा है मतलब কেদাৰনাথৰ পৰা আহিলে তেওঁ আৰু তেওঁৰ চাইকেল এইখন পূৰা গিয়াৰ চেয়াৰ আছে ভাল চাইকেল আৰু হেভি চাইকেল চ' দেখুৱাইছোঁ আৰু যাওঁ আমি এতিয়া তাহাঁতি আগত গ'ল মোক এৰি থৈ গ'ল এতিয়া মই যাওঁ তাৰ ওচৰলৈ চ' চাই দিব আৰু মজা লাগে এয়া হৈছে অলকা মানে ভাগীৰথী এইখন চাওক ইয়াৰ কালাৰটোৱে কিমান বেলেগ আৰু চাওক কিমান পাহাৰৰ মাজে মাজে আজি যাব লাগিব আজি মানে ট্ৰিপটো বহুত ডিফিকাল্ট হ'ব বাট চেষ্টা কৰিম অতি সোনকালে পাবলৈ আৰু ইয়াৰ পৰা শ্ৰীনগৰ আছে মাত্ৰ 37 কিলোমিটাৰ চ' এবাৰ চাওক না কিয়া সুন্দৰ ভিউ হয় ভাই এইটো পাহাৰৰ ওপৰত উঠিব লাগিব আৰু এতিয়া কি হ'ল মানে ভাগীৰথী নদী পাৰতে আমাৰ পলাশী যুদ্ধ হৈছিলে মানে মোক বাজনীয়ে কৈছে এতিয়া তেতিয়া গম পালোঁ তাৰপৰা চাওক কিমান ওখ ওখ পাহাৰৰ মাজত আমি চাইকেল ঠেলি ঠেলি গৈ আছোঁ কি মজা এক্সপিৰিয়েঞ্চ থেংক ইউ অ' মাই গড কিয়া মানে বহুত ওখ কি ক'ম মই আপোনালোকক চাওক নিজে এবাৰ চাওক বুজি পাব কিমান ওখ কিমান কষ্ট হয় চব চাইকেল একেই তেতিয়া চাওক তাৰে গৈছে চাইকেল চলাই আৰু মই গৈছোঁ চাইকেল ঠেলি ডিফাৰেঞ্চ গম পালে মানে পাহাৰত চাইকেলত তেনেকৈ উঠাব নোৱাৰি উঠাবলৈ ভাগি উঠি যাব মানে ফিল্ডটো ভাগি উঠি যাব সেইকাৰণে যিমানে নওক লাগে ঠেলিয়ে যাম কিন্তু মই টাইগাৰক কষ্ট দিব কেতিয়াও নিবিচাৰোঁ কাৰণ যিখনৰ কাৰণে মই আজি ইমান এটা ধুনীয়া লোকেশ্যন ইমান এটা সপোন পূৰা কৰিব গৈছোঁ তেওঁক মই কষ্ট কেনেকৈ দিম কওক তাহাঁতি গৈছে চাইকেল উঠি মই কৈছোঁ ঠেলি ত' ডিফাৰেঞ্চ সেইটোৱে বুজিলে ত' মানে চবেই কৈ থাকে যে চব চাইকেল একেই আৰু এইখন চাইকেল চলাবলৈ ভাল ত' মই নকওঁ যে বেয়া বুলি নকওঁ বাট যোনে আনে গম পায় কিমান ডিফাৰেঞ্চ ত' সদায় আপোনালোক কাষত থাকিব ইম্পচিবলটোকতো পচিবল বনাবলৈ চেষ্টা কৰিম চ' জয় অসম দোষ গাইজ আমি আহি আছোঁ লাহে লাহে আৰু কি ক'ম ৰাস্তা চাওক এইফালে কিমান একদম খাতাৰনাক ৰাস্তাই গৈ আছোঁ আৰু ইমান ডেঞ্জাৰাছ ৰাস্তা চাব দেই মানে এফালে গাড়ী আহিলে ইফালে যাবলৈ অকণ মানে দিগদাৰ হয় কিন্তু আপোনালোকক দেখুৱাইছোঁ যে আমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা আৰু কোনোবা আহিব খুজিলে পূৰা ছেফটিকৈ আহিব কাৰণ পূৰা চাওক চাইডতে পাহাৰ মানে এইবিলাক পাথৰ চাথৰ সৰি পৰে আৰু এইফালে ভিউ চাওক কিমান এটা মজা ভিউ মাজে মাজে গৈ আছোঁ হ'লেও ভিডিঅ' বনাবলৈ এৰা নাই কাৰণ ভিডিঅ' মেইন আৰু আপোনালোককতো দেখুৱাব লাগিব চাই থাকক শেষলৈকে আৰু মজা লাগিব ৰাস্তাত এনেকৈ ইমান চাহ জেগাখন দেখিলোঁ বহিলোঁ আৰু ইয়াত বহুতকেইটা ভাই লগ পাই গ'লোঁ এইফালে চাওক কথা পাতি আছে और यहाँ पर भी है भाई लोग कैसे भाई भाई लोग बाइक से आए हैं हम लोग साइकिल से और ये लोग आया पैदल यात्री मतलब पैदल यात्रा कर रहे हैं कैसे भाई भाई सही है यार तुम बनाओ और ये भाई भी आसाम से मेरे का अच्छा लगा भाई आपको हाँ आपके चैनल का नाम बता दो চি বি মিক্সাৰ চাওক লোকেশ্যনো চাওক না কিমান এটা খাতাৰনাক জেগা আমি কি ক'ম আৰু চাইকেল উইথ চাইকেল টাইগাৰ को तो सैल्यूट देना पड़ेगा भाई আৰু গাইজ লাহে গৈ আছোঁ কি ক'ম মানে ইমান আপ কি ক'ম আৰু এইফালে চাওক কিমান ওখ ওখ পাহাৰ মানে একদম টানিব পৰা নাই বাৰ একো নাই য'ত আছে আৰু থাকিব চ' চাই থাকক আৰু এতিয়া অকণমান টাউন পাইছোঁ মজাকৈ গৈ আছোঁ লাহে লাহে গৈ আছোঁ আৰু চাই থাকিব শেষলৈকে অ' মাই গড ভিউ চাওক না কি মজা ভিউ এই কিন্তু বহুত খাতাৰনাক জেগা মানে তামাম খাতাৰনাক জেগা মানে আহিলে পূৰা সাৱধানে আহিব লাগে ত' চাই থাকক আহি বৰ্তমান অলপ ফেনৰ ঘৰত বহি লৈছোঁ মানে ইমানেই গৰম আৰু ইয়াত কিছুমানে কয় ঠাণ্ডা বুলি বাট আমিতো বহুত গৰম পাইছোঁ আৰু এইবিলাক চব পাহাৰকেইটা চব কিমান ডাঙৰ ডাঙৰ পাহাৰ আৰু ঠাণ্ডা খাই লৈছোঁ সৰু সুৰা 20 টকীয়া লিমকা খালে ভাল চ' খাই বৈ আৰু লাহে লাহে গৈ থাকোঁ কাৰণ ইয়াৰ পৰা 140 किलोमीटर आसपास होगा शायद तो देखते रहना और मजा लेते रहना পাহাৰ এৰিয়াত কেতিয়া বতৰ চেঞ্জ হয় কোনো গম নাপায় অলপ টাইম ৰ'দ দিব অলপ টাইম ৰ'দটো নাইকিয়া হৈ যাব অলপ টাইম বৰষুণি দিব এনেকুৱা কিন্তু বৰ্তমানলৈকে আমি বৰষুণ পোৱা নাই আৰু চাওক এবাৰ জেগাটো দেখুৱাইছোঁ কাৰণ প্ৰত্যেকখন জেগাতে আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াৰ পৰা ৰুদ্ৰপ্ৰয়াগ আছে মাত্ৰ 49 কিলোমিটাৰ আৰু হয়তো আপোনালোক বহুতে নাজানিব পাৰে কেদাৰনাথ পৰে ৰুদ্ৰপ্ৰয়াগ ডিষ্ট্ৰিক্টতে পৰে মানে ৰুদ্ৰপ্ৰয়াগ এখন ডিষ্ট্ৰিক্ট হয় আৰু কেদাৰনাথ সেই ডিষ্ট্ৰিক্টখনতে আছে চ' কি ক'ম আৰু সেইখন ডিষ্ট্ৰিক্টত এণ্টাৰ হ'বলৈ ফাইনেলি গৈ আছোঁ চ' আপোনালোকৰ মৰম অবিহনে জানে এইবিলাক সম্ভৱ হ'লহেঁতেন চ' ধন্যবাদ আপোনালোকক আৰু সদায় যায় এনেদৰে ছাপোৰ্ট কৰি থাকে তাকে কামনা কৰিছোঁ চ' ফাইনেলি ড্ৰিমছ কাম ট্ৰু আছিলোঁ এইবিলাকক মৰম বুলি কয় আৰু দুজন দাদা লগ পালোঁ
हेलो भैया हेलो कैसे हो भाई हेलो असम नाइस हर हर महादेव हर हर महादेव जय हाँ। बद्री विशाल हाँ एंड भैया का घर बद्रीनाथ के पास में ही है मतलब यहाँ पर मिला था एंड थोड़ा सा बातचीत भी कर लिया और मिलकर अच्छा लगा भाई थैंक यू नाइस टू मीट यू थैंक यू ब्रदर हैप्पी जर्नी थैंक यू ब्रदर ओके ओके नाइस जय बद्री विशाल ओके बाय बाय हर हर महादेव পাহাৰৰ মাজে মাজে আহি আছিলোঁ কিন্তু চব কিমান পুৰা বতাহ একদম আহিছে আৰু বৰষুণো মানে লাহে লাহে বৰষুণো আহিছে মানে কি ক'ব আৰু পুৰা মানে যাবলৈকে সিয়া নাই আগলৈ পুৰা বতাহ মানে তামাম বতাহ চাওক দাদা কি হৈছে মোৰ পেণ্টটো তিতি গ'লে গাইজ চাওক বেয়া বতাহ আহিছে বুজিছে নাই আগলৈ যাবই পৰা নাই গাইজ বতাহ মানে তামাম বতাহ ৰখি দিব লগা আছে নোৱাৰি মানে আগলৈ যাব চব গোটেইখন তুলি কিবা এটা ঘটনা ঘটিলে মানে ফাৰ্ষ্টতে মোবাইল লৈ লিয়াওক আপোনালোকক দেখাব লাগিব কেনেকুৱা প্ৰব্লেম আমি ফেচ কৰিব লগা মাই গড ইমান বতাহ দিছে সেইকাৰণে চিপছ এটা খাই লৈছোঁ মানে চিপছ বৰিং খোৱা নাই চিপছ বহুত মিছ কৰি দিছিলোঁ সেইকাৰণে চিপছ এটাকে খাই ল'ম বোলো আৰু বতাহ চক এই গছজোপা হিলিছে চক কেনেকৈ হিলিছে তামাম বতাহ মানুহটো চানো চব উৰুৱাই দিব মানে গাড়ীয়ে মানে কলিং কৰি দিছেগৈ আৰু কি ক'ব মানে চাউণ্ডো নাহিব পাৰে বতাহ মাজত কিন্তু চাওক বহুত তাবাহী বতাহ মানে তাবাহী বতাহ আৰু গাইছ আমি আহি আছোঁ বৰ্তমান এতিয়া আম এটা পালে কি হ'ল আমটো পেলাইলি নি গাইছ আৰু আগফালে ভিউ চাওক কি ধুনীয়া ভিউ আৰু মানে আজিতো চিটতে বহি আছোঁ কালিতো আমি চিটত বহি পেলাই পোৱাই নাপাওঁ মানুহ কি ক'ব আৰু এক্সপিৰিয়েঞ্চ মানে গুলি আৰু ইয়াৰ পৰা আছে ৰুদ্ৰপ্ৰয়াগ মাত্ৰ 36 কিলোমিটাৰ চ' গৈ থাকোঁ ৰুদ্ৰপ্ৰয়াগলৈকে যিমান পৰা কভাৰ কৰোঁ জয় অসম গাইছ আমি আহি থাকোঁতে মানে গৰজনী অলপ দুখ চুখ পালে নেকি ক'ৰবাত চ' আমি পানী অকণ খুৱাবলৈ আহিছোঁ খাওঁ কেনেকৈ আৰু গাইজ চাওক কিবা এটা ইণ্টাৰেষ্টিং বস্তু ইণ্টাৰেষ্টিং মানে কিমান এটা ধুনীয়া প্লেচ দেখুৱাইছোঁ চাব দেই অ' মাই গড চাওক একদম মজাকৈ এইখন হৈছে অলকানন্দা চ' ইমান ধুনীয়াকৈ একদম মিহিকৈ বৈ গৈ আছে আৰু চাওক কি ধুনীয়া লাগিছে ৰে তামাম ধুনীয়া জেগা চ' এনেকুৱা ধুনীয়া জেগা মাজে মাজে আমি গৈ আছোঁ ক'লৈ আজি ৰুদ্ৰপ্ৰয়াগ গৈ আছোঁ চ' চাই থাকিব শেষলৈকে কি হয় কি নহয় এটা বস্তু বহুত মিছ কৰি আছিলে মানে কি ক'ম আৰু যিটো আমাক খাই অভ্যাস হৈ গৈছিলে চ' ফাইনেলি ইয়াত পাই গৈছে আৰু ইয়ালৈ 50 টকা গিলাচ तो खाना तो पड़ेगा क्योंकि वो मेरा आदत बन गया तो देखते हैं एंड मेरा कुहिया का रस कुहिया का मतलब गन्ने का रस मैंने कुहिया रस का मजा अरे भैया कैसे हो बढ़िया हाँ अच्छे से बना लो भाई तो मैं पाई गई फाइनेली শ্ৰীনগৰ পাই গৈছে আৰু এইখন শ্ৰীনগৰ চাওক শ্ৰীনগৰ চিটি হয় চ' ভিতৰৰ জেগা অলপ ডাঙৰ আছে কিন্তু নাজানো পাহাৰৰ মাজতে টাউন কি মজা লাগে এই পাহাৰৰ চাওক চাইডতে পাহাৰ আৰু মাজত এখন টাউন চ' এক্সপিৰিয়েঞ্চ চ' চাওক ইয়াৰ ছোৱালীবিলাকো বৰ ধুনীয়া চাওক আৰু গাইজ বৰষুণ দিছিলেহে ৰেইনকোট চেইনকোট পিন্ধিলোঁ আকৌ এইফালে ৰ'দ ওলাই গ'ল চাওক টাইমটো নাজানো
আৰু কি ক'ম মানে ইয়াত বতৰৰ মহিমা একো বুজিব নোৱাৰি মানে ৰ'দ ওলাই সোমায় আৰু এতিয়া বৰষুণ দি আছিলে ঘপককৈ বৰষুণ নাইকিয়া গ'ল আৰু ৰেইনকোটটো পিন্ধাৰ লগে লগে গৰমো উঠি গ'ল কি ক'ম মানে আৰু চাওক এইফালে চাওক আৰু এইফালে পূৰা পাথৰ চাথৰ পূৰা বাগৰি দিছেনে পূৰা সাৱধানে যাব লাগিব চ' গৈ থাকোঁ আৰু জেগা চাওক জেগা অ' মাই গড ঠেলি গৈ আছোঁ পাহাৰৰ ওপৰলৈ মানে আজি এটা মন্দিৰত থাকিম সেই মন্দিৰটোলৈ মানে পূৰা ঠেলি গৈ আছোঁ এতিয়া আৰু ইয়াৰ পৰা ৰুদ্ৰপ্ৰয়াগ আছে 21 কিলোমিটাৰ আৰু এটা বস্তু ইয়াত আপোনাক দেখুৱাম তাৰ আছিলে নৌকানন্দখন কিমান সৰু আৰু ইয়াত চাওক কিমান বহল চাওক এবাৰ নাজাৰতে চাওক কিমান এটা ধুনীয়া দৃশ্য আৰু ইহঁতেও ঠেলি গৈ আছে চ' ময়ো ঠেলি গৈ আছোঁ লাহে লাহে বৰ্তমান আমি এটা মন্দিৰ পালোহি মানে মন্দিৰটোত আমি গৈ আছিলে এটা বেলেগ মন্দিৰলৈ কিন্তু কেইজনমান দাদা মানে ৰাস্তাত ৰখি আছিলে চ' তেওঁলোকে ক'লে যেন তোমালোক ইয়ালৈ আহা ইয়াত মই খানা বনাই মানে চব ফ্ৰী মানে থাকা অকল একদম ভগৱানৰ ভাৱ লৈ থাকা সেইকাৰণে আমি আহি গ'লোঁ আৰু ইয়াত আমাৰ চাইকেল ধুনীয়াকৈ ইয়াতে ৰখালোঁ আৰু ওপৰত আছে এইভাগ মন্দিৰ চ' কেনেকৈ ক'ম আমি ভগৱান নাই বুলি ভগৱানক বিশ্বাস কৰোঁ কাৰণে আজি আমি যোৰহাটৰ পৰা কেদাৰনাথলৈ চাইকেল আহিছোঁ আৰু কি ক'ম আমাৰ এক্সপিৰিয়েঞ্চটো আপোনালোকে গম পাই আছে কেনেকৈ কি হৈছে সকলোবিলাক দেখুৱাই আছোঁ আৰু কিবা যদি আমাৰ প্ৰব্লেম হৈছে সকলোবিলাক আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ চ' কি ক'ম আৰু মানে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ বহুত ভাল লাগিছে আৰু ইমান ধুনীয়া জেগা দেখিছোঁ আপোনালোককো দেখুৱাই গৈছোঁ চ' সদায় যাতে এনেদৰে মৰম আশীৰ্বাদ কৰি থাকে তাকে কামনা কৰিছোঁ চ' আজিলৈ বাই বাই গুড নাইট এটা নতুন ভিডিঅ' সৈতে আকৌ কাইলৈ আহিছোঁ চ' আজিলৈ বাই বাই চাওক যিবিলাক মানে ইয়াত সাধু আহে সকলোবিলাকৰ কাৰণে তেওঁলোকে মানে এনেকৈ চাহ ব্যৱস্থা কৰি দিছে চ' দেখি মেলি মানে এনেকুৱা এটা ভাৱ জাগিলে যে মানুহ আজিকালিৰ যুগতো এনেকুৱা মানুহ আছে নে যি মানে নিজৰ স্বাৰ্থৰ কথা নাভাবি আনক সহায় কৰিবলৈ চেষ্টা কৰে চ' এইবিলাককে কয় ভগৱান ৰূপী মানুহ আৰু তেওঁলোককো বহুত ধন্যবাদ জনাইছোঁ আৰু ভগৱানকো বহুত ধন্যবাদ জনাইছোঁ চ' কি ক'ম আৰু খানা আহি গ'ল মানে চাওক কিমান বহুত মানুহে খাব পৰাকৈ আছে আৰু সকলো ভক্তৰ কাৰণে তেওঁলোকে মানে ব্যৱস্থা কৰি থৈছে আৰু এইফালে চাওক একদম মানে কি ক'ম আৰু আহি মানে সঁচাকৈ ভাল লাগিলে বেছি কথা নকওঁ খাই লওঁ ধুনীয়াকৈ